আজি আমি এই স্পেশাল সেশনত আমার ডেপুটি স্পিকার অভিৰাম মহানায়ক ডাঙৰীয়াক ডেপুটি স্পিকার হিসাবে আমি নির্বাচিত কৰিলোঁ আৰু অহা 5 বছৰত আমাৰ স্পিকাৰৰ লগতে ডেপুটি স্পিকার হিসাবে অভিৰাম মহানায়ক ডাঙৰীয়াই আমাৰ সদনৰ নেতৃত্ব দিব। ইয়াত দেখা গৈছে MCসকলৰ যিটো ৰিমুনাৰেশ্যন ইয়াৰ ক্ষেত্ৰত ইনক্ৰিজ কৰাৰ কাৰণে যিটো আপিল কৰিছে মেম্বাৰক কি ক'ব বিচাৰিছে? নাই, সেইটো সঁচা কথা কি আজি যদিও আমাৰ ক্ষেত্ৰটো অলপ সৰু হয়, কামটোতো সমানে হয়, তো সেইকাৰণে MCLA সকলে বিভিন্ন যিটো সুবিধা সেইটো পাব লাগে আৰু যোৱা চৰকাৰৰ সময়ত এই সুবিধাবিলাক গুৰুত্ব দিয়া নাছিলে আৰু 17 বছৰে আজি ইয়াত সকলৰ কাৰণে কোৱাৰ্টাৰ নাই, চিফ ডেপুটি চিফ কাৰো কোৱাৰ্টাৰ নাই, MCLA সকলৰ কাৰণে কোনো হোষ্টেল নাই, কোনো সুবিধা নাই। তো সেইকাৰণে আজি যিখিনি কাম কাজ হ'ব লাগে চৰকাৰী কাম কাজ সেই কামবিলাক মানে সঠিকভাৱে হোৱাত যথেষ্ট অসুবিধা হৈছে। তো সেইকাৰণে আমি আলোচনা কৰিছোঁ আমাৰ চৰকাৰখনে অতি শীঘ্ৰে আমি এক্সিকিউটিভ কাউন্সিল বহি পেলাই যি অসুবিধা আমাৰ মেম্বাৰসকলৰ হৈ আছে, সকলৰ হৈ আছে, এই কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিম আৰু স্পেচিয়েলি আজিও আমি এই কথাটো আনঅফিচিয়েলি কিছুমান কথা আলোচনা কৰিম আৰু ইয়াৰ পিছত এইটো এক্সিকিউটিভ কাউন্সিলক লৈ যাই পেলাই পাছ কৰিম। তেখেতসকলে এতিয়া পিকনিকত ব্যস্ত আছে, এতিয়া সমাজ সেৱাত আৰু নাই, এতিয়া BPF এতিয়া সমাজ সেৱাত নাই, তেখেতসকলে পিকনিক কৰি আছে, তেখেতসকলে পাৰ্টি কৰি আছে, তেখেতসকলে বিভিন্ন ইয়াত মানে 17 বছৰৰ যিটো তেখেতসকলে ইমান কঠোৰ পৰিশ্ৰম কৰি গ'ল এতিয়া বিশ্ৰাম লৈ আছে। তো সেইকাৰণে সদনত আহিব বিচৰা নাই। ৰাইজেহে ঠিক কৰিব লাগে তেনেকুৱা ব্যক্তিবিলাক কিয় ভোট দিলে। যি ব্যক্তিবিলাকে সদনতে নাহে বা কাউন্সিলতে নাহে, আলোচনাতে ভাগ নলয়, ৰাইজৰ কাৰণে একো চিন্তাধাৰা নকৰে, সেই মানুহবিলাক যদি তেনেকুৱা আজি ভোট দিয়ে ইয়াত একো লাভ নহ'ব। গতিকে আজি এইটো মানে ডাঙৰ এটা ভুল হৈ গ'ল আমাৰ কি তেখেতসকলক নিৰ্বাচিত কৰাটো আৰু মই আশা কৰোঁ যে তেখেতসকলৰ যদি আজি কিবা এটা ভাল বিবেচনা হৈছে বা ভাল চিন্তাধাৰা উদয় হৈছে তেনেহ'লে তেখেতসকলে সদনত আহিব লাগে। এতিয়া সদনৰ নিয়ম মতে তেখেতসকলে কণ্টিনিউলি এবচেণ্ট কৰিলে কিন্তু ডিছকুৱালিফাই হৈ যাব এটা সময়ত। গতিকে সেইটো আৰু তেখেতসকলে সেইটোও বিচাৰিব পাৰে, গতিকে আমাৰ ক'ব লগা নাই। কিন্তু কথাটো হৈছে কি আমি বিচাৰিছোঁ যে ইয়াত অপজিশ্যন থাকিব লাগে, ইয়াত ৰুলিং থাকিব লাগে, ভাল ডিছকাশ্যন ডিবেট হ'ব লাগে, তেতিয়াহে চৰকাৰৰ পলিচিবিলাক ভাল হ'ব। আৰু তেখেতে কৈছিলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যে আমি অপজিশ্যন হিচাপে থাকিম, কিন্তু আজিতো আমি দেখিবলৈ পোৱা নাই অপজিশ্যন হিচাপে ইয়াতে অংশগ্ৰহণ কৰাটো। গতিকে মই আহ্বান কৰিছোঁ তেখেতসকলে আহক, আলোচনাত ইয়াত মানে এটেণ্ড কৰক, আলোচনাত অংশগ্ৰহণ কৰক, এইটোকে আমি বিচাৰোঁ। চাওক, এইটো মানে কোনো ধৰণৰ আমাৰ এক্সিকিউটিভ কাউন্সিলৰ ডিচিশ্যন নহয়, আমাৰ BTC গভৰ্ণমেণ্টখনৰো ডিচিশ্যন নহয়, এইটো হাইকোৰ্টৰ কিবা এটা নটিচ লৈ পেলাই তেনেকুৱা এটা আহিছে বুলি গম পাইছোঁ। আৰু মই জ্ঞাত নহয় যে ইয়াৰ ছেক্ৰেটাৰীসকলে বহুত সময়ত কিবা কণ্টেম্প অফ কোৰ্ট কিবা কিবি কেছ আহি থাকে বুলি কৈছে। তো আজি আমি এইটো লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ। কিন্তু ইয়াত এভেকশ্যন কৰে, ইয়াত মাটিৰ পাট্টা দিয়ে, এই কাউন্সিলে ডিচিশ্যন ল'ব। আমি যোৱা এক্সিকিউটিভ কাউন্সিলত ডিচিশ্যন লৈছিলোঁ, সেইমতে মাটি পাট্টা দি আছোঁ এতিয়া। কিন্তু আমাৰ কাউন্সিলত এতিয়া কোনো এভেকশ্যন কৰাৰ কোনো তেনেকুৱা ডিচিশ্যন নাই বা আলোচনাও হোৱা নাই। গতিকে এইটো আমি জ্ঞাত নহয়, কিন্তু আমাৰ অফিচৰ পৰা যিহেতু হৈছে ইয়াৰ ওপৰত আমি এতিয়া চকজ দিছোঁ। আমি আলোচনা কৰিম যে এইবিলাক কেনেকৈ হয় কেনেকৈ নহয়। হাইকোৰ্টৰ ডিচিশ্যনটো হাইকোৰ্টৰ লাইনত যাব, কিন্তু এইটো এটা কাউন্সিল হয়। চ' কাউন্সিল হিচাপে আমাৰ যিখিনি ৰেভিনিউৰ ওপৰত যিখিনি আমাৰ দায়িত্ব আছে বা যিখিনি আমাৰ ক্ষমতা আছে সেইখিনি আমি প্ৰপাৰলি ইউটিলাইজ কৰিম। আৰু আমি আশা কৰিছোঁ যে অহা কেইদিনমানত আৰু আমি অধিক প্ৰায় 11,000 আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আমি ভূমি পাট্টা প্ৰদান কৰিম। অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো লৈ গৈছে? হয়, আমি অৰিয়েণ্টেশ্যন আলোচনা কৰিছোঁ, কাৰণ নতুন ইয়াত বহুতে নিৰ্বাচিত হৈ আহিছে। চবে আজি পাৰ্লিয়ামেণ্টাৰী বিজনেছটো জানিব লাগিব। ইয়াৰ লগতে এটা হেল্ডি ডিবেট হ'ব লাগিলে চবে নিজৰ ডায়েৰীত থাকি ডিবেটবিলাক কৰিব লাগিব। গতিকে যি পৰ্যায়তো নাথাকি কিয় যোনে নিৰ্বাচিত হৈ আহিছে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপে আহিছে তেখেতসকলে নিজৰ দায়িত্বটো ভালকৈ পালন কৰাৰ কাৰণে অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো দৰকাৰ আছে। সেইকাৰণে আমি আলোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰামটো হ'ব আমাৰ ইয়াত।